স্বাগতম জনাইছোঁ সকলোকে। বহু দিনৰ পিছত আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াইছোঁ। যিহেতু ইউটিউব জগতখনত ভৰি দিছোঁ তো নিজৰ কৰ্তব্যখিনি কৰিবই লাগিব। এয়া জুবিনদাৰ ঘটনাটোৰ পিছৰ মোৰ প্ৰথমটো ভিডিঅ' হয় এইটো। আজি আহিছোঁ আমি ৰাজtilak থিয়েটাৰ চাবলৈ। আজিৰ নাটকখনৰ নাম হৈছে মোৰ চকুলে নাচা। হয়, এতিয়া মোৰ লগত উপস্থিত আছে আমাৰ জনপ্ৰিয় অভিনেতা ৰাতুল দাস দাদা। দাদা স্বাগতম জনাইছোঁ আপোনাক। থেংক ইউ। কি ক'ব আজি? কি ক'ম, বতৰ খুব বেছি বেয়া। নাটকখন আছিলে মোৰ চকুলে নাচিলে ভিজিটাৰ। ছেকেণ্ড নাইট যথেষ্ট আশাবাদী হওঁ আমি। বতৰ অনুকূল, তথাপিতো মানুহ সোমাইছে, নতুনকৈ উৎসাহ এটা লৈছোঁ। নহ'ব বুলি ভবা শ্ব' হ'ব। চ' হোপ চ' মানুহ আহক ধুনীয়াকৈ আমাৰ শ্ব' কৰিছে। হয় নিশ্চয়কৈ। আৰু এই ৰাজtilak থিয়েটাৰত এইবাৰে প্ৰথম হয় আপোনাৰ? মই ৰাজtilak ফাৰ্ষ্ট টাইম। হয়, আৰু ইয়াৰ আগতে কোন থিয়েটাৰ আছিল? ইয়াৰ আগতে আছিলোঁ ৰাজশ্ৰী, ভাগ্যদেৱী, তাৰপিছত বৃন্দাবন, ইতিহাস, গোটেই 3 বছৰকৈ আছোঁ। হয়, আৰু পৰা শুভেচ্ছা শিকিল আমাৰ ফালৰ পৰা, মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোক। থেংক ইউ ছ' মাছ। চাব আমাৰ ইউটিউব চেনেল। হয়, খুব চাই যোৱাকালি নাটক চাইছিলে, খুব ভাল পালে। আজি কি পাই নাজানো, আজিও ভাল। ধন্যবাদ দাদা। থেংক ইউ। আৰু এয়া নাটকখনৰ কেইটামান দৃশ্য। যিহেতু গোটেই নাটকখন দেখুৱাটো ইলিগেল হয়, তো মই কেইটামান দৃশ্যই আপোনালোকলৈ আগবঢ়ালোঁ।
পৰা নাই। ধন্যবাদ।